সভাপতি ডাঙরিয়া শ্রীযুত অরঙ্গজ্যোতি কলিতা ডাঙরিয়া এখন ফুলাম গামছার সম্বর্ধনা জানাবো সানিদুল ইসলামে সম্বর্ধনা জানাবো নজমাল হোসেন ডাঙরিয়া। আইজলা বিভাগের সম্পাদক Halo rupiah sakta cerem sakso ni tal kuba piduna di kimun tak abat hai nak semangat apa yang laki draw ni kimun repeng rayan Kuala district ko talbati ngot kuba laki draw ni kimun apa yang khalako ni kecik boleh serius jubo songko ni ngot kuba laki draw ni kimun apa yang repeng rayan biar ko ni serius joget PO Dubapara district Kuala Asam atena reperayan dal tiket uprakan ikut kengan nak semangat misokat ken tau jol yan price ang ko ken nak simang yan am ko nunggu bayan first price dikit mong adita price ang nunga aro dikit mong yan tiket kengsani dam der chasang aiken aro book ko kengci hitam tiket nungken reperan dikit mong book mo de kengci bi ongai book number mo de kengci bi ongai ken reperan dikit mong aching jol jol nian tau chasau mai dakwa price ang ko man ken aching jol jol nian na hai dikit mong yan chasa aching first price ko niket simo jai Toyota Innova Cresta dikit mong second price ara Maruti Baleno third price ara Hyundai i10 dikit mong fourth price ara Maruti Expresso dikit mong 5 price ko niket first 5 price ara Tata Tiago dikit mong 6 price ara Maruti Alto K10 7 price ara Maruti Swift dikit mong 8 number price ara Maruti Wagoner dikit mong 9 number price ara ya Hyundai i20 dikit mong sekarang gua price yan Mahindra Scorpio S11 ni repera dikit mong book adita book price sang patonga book aku bilang ni kun book price sang patong more repera book price ko ni gachi mo de first price ara yan Maruti Swift Desire second price ara Laksa cash money third price ara yan 1000 cash money ni repera yan price sang de donga yan coupon price patonga book price sang patonga dikit mong আমার খেলৰ মঞ্চৰ সন্মুখত আহি আমাক অলপ সহযোগ কৰিব বুলি আমাৰ চিৰসূৰ্য যুৱ সংঘৰ সভাপতি শ্ৰীযুত অৰঙ্গজ্যোতি কলিতা তেখেতক সহায় কৰিব আমাৰ চিৰসূৰ্য যুৱ সংঘৰ উপসভাপতি মইনুল হক ডাঙৰীয়া লগতে আমাৰ চিৰসূৰ্য যুৱ সংঘৰ উপদেষ্টা মইনুল হক ডাঙৰীয়া আপোনালোকক লগতে আৰু আমাৰ শ্ৰীসূৰ্য যুৱ সংঘৰ সম্পাদক শহীদুল ইছলাম ডাঙৰীয়া আপোনালোকৰ চাৰিজনক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ মঞ্চৰ সন্মুখত আগবাঢ়ি আহক। সাইনুল ইছলাম আমাৰ মঞ্চখন মুকলি হৈ গ'ল। এইখিনিতে আমি চমুকে এটা সম্বৰ্ধনা পৰ্ব ৰাখিছোঁ। আমাৰ সম্বৰ্ধনা পৰ্বৰ পিছতে আমাৰ শ্ৰীসূৰ্য যুৱ সংঘৰ সভাপতি ডাঙৰীয়া ৰাইজক আশ্বস্ত যুৱ সংঘৰ উপদেষ্টা মইনুল হুছেইন এই খেলখন উন্নয়নৰ কাৰণে আমি ইয়াতে আজি অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ সমূহ ৰাইজৰ লগতে সমূহ সদস্যবৃন্দ আমাৰ উপদেষ্টা মণ্ডলী আৰু বিষয়ববীয়াসকলে গোটেই খেলখনতে আমাক আদিৰ পৰা অন্তলৈকে সহায় সহযোগিতা আগবঢ়াই আমাৰ এই যুৱ সংঘৰ উন্নয়ন সাধন কৰিব পাব তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি এইখিনিতে আমাৰ শ্ৰীসূৰ্য যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত কৰিব ওলোৱা লটাৰী খেলখনৰ টিকট বহি আমি মুকলি কৰিমহি। সেই বহি দুখন মুকলি কৰিবলৈ আমাৰ সম্পাদক শহীদুল ইছলাম ডাঙৰীয়াৰ লগতে আমাৰ উপদেষ্টা মইনুল হক ডাঙৰীয়া আমাৰ সভাপতি শ্ৰীযুত অৰঙ্গজ্যোতি কলিতা ডাঙৰীয়াৰ লগতে উপসভাপতি মইনুল হক ডাঙৰীয়া তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ এই বুক দুখন মুকলি কৰি দিয়কহি ৰাইজৰ সন্মুখত।
আমাৰ উপহার কুপন আমি মুকলি কৰি দিলোহি আৰু যদি কোনোবাই সদস্য ব্যক্তিয়ে টিকট ল'ব বিচাৰে তেওঁলোকে আহি আমাৰ কাউণ্টাৰৰ পৰা ল'ব পাৰেহি। যুৱ সংঘৰ উন্নয়নৰ অৰ্থে আমি আজি এই উপহাৰ কুপন খেলখন আজি আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু আজি আমি কাউণ্টাৰটো আমি ইয়াতে অস্থায়ী কাউণ্টাৰটো মুকলি কৰিছোঁ আৰু আমাৰ খেলখন হ'ব 12 মাৰ্চ 2026। সেয়ে মই সদায় ৰাইজক আমাৰ যুৱ সংঘৰ এই খেলখনত যাতে সঁহাৰি জনায়, আমাৰ খেলখন যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ ৰাইজক মই অনুৰোধ জনাইছোঁ। আপোনালোকে টিকেট ক্ৰয় কৰক আৰু আমাৰ যুৱ সংঘৰ এই খেলখন যাতে আমি ভালকৈ সুচাৰুৰূপে চলাই নিয়াত আমি কিবা কৰিব পাৰোঁ। একচুৱেলি যুৱ সংঘত আমি ইয়াতে বহুত দিনৰ পৰা ভাবি আছিলোঁ এখন আমি লটাৰী খেল পাতিম, কিন্তু বহুতো মানে প্ৰশাসনীয় অসুবিধাৰ বাবে আমি খেলখন পাতিব পৰা নাছিলোঁ। অৱশেষত আমাৰ সৌভাগ্য হ'ল যে আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা আমি পাৰ্মিশ্যনটো পালোঁ অহা 12 মাৰ্চ তাৰিখৰ 12 মাৰ্চ 2026 চনত। মই ৰাইজক জনাইছোঁ আপোনালোকে টিকেট ক্ৰয় কৰক আৰু আমাৰ খেলখন হ'ব জেনুইন খেল হ'ব। ইয়াতে ৰাইজৰ মাজত আমাৰ খেলখন হ'ব শ্ৰীসূৰ্য যুৱ আমাৰ পঞ্চায়তৰ যিখন ভূপেন হাজৰিকা মুকলি মঞ্চ আছে তাতে আমাৰ খেলখন অনুষ্ঠিত হ'ব 12 মাৰ্চ তাৰিখে 2026 চনত। গতিকে আপোনালোকৰ সন্মুখত আমি খেলখন আমি একদম জেনুইনভাৱে পাতিম আৰু খেলখন আশা ৰাখিছোঁ মই জেনুইনভাৱে হ'ব আৰু আপোনালোকে আমাক সহায় সহযোগিতা কৰিব। খেলখন ৰাইজে যি হিচাপত বিচাৰে আমি খেলখন ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি খেলখন অনুষ্ঠিত কৰিম। পিছত মানে কমিটিৰ তৰফৰ পৰা দাবী কৰে কিছুমানে 1 লাখ টকা 25,000 টকা প্ৰাইজ পোৱাৰ পিছতো আপোনালোকে এনেকুৱা কৰিব নেকি? আমি কোনো তেনেকুৱা আমাৰ দাবী নাই। যদি কোনোবা শুভাকাংক্ষীয়ে প্ৰাইজটো আমাৰ পৰা পায়, তেওঁ যদি স্বইচ্ছাভাৱে আমাৰ যুৱ সংঘত কিবা অনুদান দিয়ে সেইটো আমি ল'ম, কিন্তু আমাৰ কোনো দাবী নাই ইয়াত। আৰু ইঞ্চুৰেঞ্চ কিবা কৰি দিব নেকি গাড়ীবিলাক? ইঞ্চুৰেঞ্চটো আমি ইঞ্চুৰেঞ্চটো আমাৰ যিজনে শুভাকাংক্ষীয়ে পাব তেওঁ ইঞ্চুৰেঞ্চটো আৰু আৰ্চিটো তেওঁ নিজে বহন কৰিব লাগিব। GST গিফ্ট টেক্স আছে নেকি আপোনালোকৰ? GST একো নাই। পিছত যদি আপোনালোক চৰকাৰে ধৰে গিফ্ট টেক্সৰ বাবে? চৰকাৰে ধৰক এইটো আমি লটাৰীটো বৰ্তমান অসমত সকলো লটাৰী খেলতে চৰকাৰে ধৰি আছে গিফ্ট টেক্সৰ বাবে। একচুৱেলি লটাৰীত টেক্স আগে পিছে ধৰা নাছিল। এতিয়া যদি চৰকাৰে কিবা নতুন নিয়ম কৰিছে সেইটো একচুৱেলি সেইটো আমি এইটো কিবা কৰিম। এইখিনি যিখিনি প্ৰচেছ আছে আমাৰ এইখিনি প্ৰচেছ আমাৰ চৰকাৰী নিয়ম অনুযায়ী আমাৰ হ'ব। এতিয়া যিখিনি চৰকাৰী প্ৰচেছ আছে এইখিনি বৰ্তমানলৈকে আমি কৰি লৈছোঁ আৰু যিখিনি বাকী আছে আপোনাৰ প্ৰাইজ হোৱাৰ পিছত বা চৰকাৰৰ যিখিনি টেক্স ফিল আপ কৰিবলগীয়া আছে সেইখিনি আমি প্ৰচেছ অনুযায়ী কৰি যাম। আমি চৰকাৰী নীতি সকলোখিনি আমি মানি আমাৰ খেলখন আমি পৰিচালনা কৰিম। আৰু এটা প্ৰশ্ন আছে, টিকেটটো ধৰ কিমান সঁচলৈকে বনাইছে আপোনালোকে? 1ৰ পৰা হাউচটো 1ৰ পৰা 6লৈকে বনাইছে নহয়? হয় হয়। এইবিলাক যদি চেল লিগেলি কি কৰিব? এইবিলাক আমাৰ চেল যিখিনি হ'ব আমি সেইখিনিৰ মাজত খেলা পাতিম আৰু নাযাৱাটো আমি নাম্বাৰটো আমি ৰাইজৰ মাজত হেঙিং কৰি দিম যে ইয়াৰ পৰা ইমান চিৰিয়েলৰ পৰা ইমান চিৰিয়েললৈকে আমাৰ তাৰপিছত আমাৰ যিটো খেলখন যিটো হ'ব খেলখনত আপোনাৰ আমাৰ 4টা চিষ্টেম ষ্টক থাকিব। আমি ৰাইজক প্ৰশ্ন কৰিম আপোনালোকে কোনটো খেলত আপোনালোকৰ পচন্দ আছে বা কোনটো খেলত আপোনালোকে সমৰ্থন জনায়। কোনোবাই যদি কয় হাউচি খেলিব লাগে হাউচি আমাৰ ষ্টক থাকিব, কোনোবাই যদি কয় ৰকী খেলিব লাগে ৰকী আমাৰ ষ্টক থাকিব। ৰাইজৰ পচন্দ অনুযায়ী আমি এই খেলখন আমি অনুষ্ঠিত কৰিম। শেহতীয়াকৈ এটা প্ৰশ্ন, যিবিলাক বুক আছে বুকত আপোনালোকে 13খনকৈ টিকেট আছে আৰু এটা বুকৰ প্ৰাইচ 1,000 টকা। প্ৰাইচত যে আপোনালোকে কেতিয়াবা কিছুমান খেলা দেখা যায় টিকেট মানে যিটো বুক আছে এক বুকৰ সেইটো অভাৰটো দিয়া হয়, এইটো আপোনালোকে দিব নেকি? সেইটো পৰৱৰ্তী সময়ত আমি এতিয়া আপুনি কোনোবাই যদি আহি কেনে আপোনাৰ ধৰক 100 বা 200 বুক লয় বা কোনোবাই 50খন বুক ল'লে সিংগল বুকত আপোনাৰ যিখিনি আছে আমাৰ সিংগল বুকখন আছে আপোনাৰ 1000ত 1000ৰ লগতে আপুনি 2খন বা 3খন বুক আপুনি ফ্ৰী পাই আছে। সেইটো আপোনাৰ ডিছকাউণ্ট। আৰু বুকৰ খেল আছে, বুকৰ প্ৰাইজ আছে আপোনাৰ চুইফ্ট ডিজায়াৰ আছে, তাৰপিছত কেছ টকা আছে, বুকৰ আমাৰ কিবা আছে এইটো
বাই চান্স কেতিয়াবা যদি টিকেটখন ফাৰি যায় বা ডেমেজ হৈ যায় তেতিয়াহ'লে প্ৰাইচটো ক্লেইম কৰিব পাৰিব নহয় এতিয়া আমাৰ চৰ্তটো লিখা আছে আমাৰ আপোনালোকে টিকেট লৈ কেনে বেক চাইডৰ চৰ্তটো লিখা আছে চৰ্ত অনুযায়ী আমাৰ খেলখন হ'ব। ঠিক আছে ঠিক আছে ঠিক আছে Memang penang asimang video ko kabahan asimang sakatin la siya kaha demo tiketian ko sa pera sa demo opera mo ko na demo dali video dan video ko ni like ko share subscribe ko na pe aro ya asimang ni raso ko dia ska ko na asimang kada tigil ka ko dali video ko na ta ispo sakatin ko